Hello everyone. তোমালোকৰ লকডাউনৰ সময়ত মই এটা তোমালোকক যিবিলাকে কিতাপ ফাৰ্ষ্ট ইয়াৰ বা সেকেন্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে পোৱা নাই তেওঁলোকক মই এটা এপছৰ বিষয়ে ক'বলৈ ওলাইছো। এই এপছটো হ'ল NCERT Books and Solution. ইয়াত এই এপছটো তোমালোকে ডাউনলোড কৰিব পাৰা। কৰিলে কি লাভ হ'ব তাকে জনাইছো। এই এপছটোত মোৰ স্ক্ৰীনত দেখিছা ওপৰৰ পৰা 3 নম্বৰটো NCERT Books and Solution সেই এপছটোৰ ভিতৰত গলে তোমালোকে গম পাবা যে প্লে ষ্টৰত এইটো তোমালোকৰ উপলব্ধ NCERT Books and Solution গম পাবা তাত সকলো কিতাপ দিয়া আছে। সেই সকলো কিতাপখিনি তোমালোকৰ হিন্দী মিডিয়ামতো আছে বা ইংলিশ মিডিয়ামত আছে। তাৰ উপৰিও NCERT নোটস আছে আৰু এইটো এপছৰ এইটোৱে ভাল গুণ আছে যে তাত সকলো ক্লাছ 1 ৰ পৰা 12 ৰ গোটেইখিনি কিতাপ গোটেইকেইটা বিষয়ৰ কিতাপখিনি তোমালোকে পাবা। তাৰ কাৰণে মই তোমালোকক অলপ সৰুকৈ ভিডিঅটো দেখুৱাই দিছো। NCERT বুকছখন মই ইয়াত খুলিলো। মই এতিয়া 11 ৰ ল'ৰাখিনিয়ে পৰীক্ষা নিদিয়াকৈ 12 পালে তাৰে শুভেচ্ছা জনাইছো। লগতে সমগ্ৰ অসমবাসীৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু প্ৰতিজন অসমীয়াক মই ৰঙালী বিহুৰ ঘৰতে লকডাউন মানি চলি থাকিব মানে এটা সকলোকে মই আন্তৰিকভাৱে জনালো কথাটো। এটা 12 ৰ মই এটা কিতাপবিলাক উলিয়াইছো। ইয়াত এড আহে আৰু ইটো আপোন অনলাইনত প্ৰথমতে চাব পাৰিব। এডটো মই কাটি দিলো। এইবোৰ কিতাপ গোটেইখিনি আহি গৈছে 12 ৰ। মই ধৰা কেমিষ্ট্ৰি সাবজেক্ট যেহেতু ভাল পাও বা মই শিকাও গতিকে কেমিষ্ট্ৰিটো দিলো আৰু এনেকুৱাকে ওলাব। বুকছ কিনি তোমালোকৰ চেপ্টাৰ ওয়াইজ পঢ়িব পাৰিবা। ইয়াত ইংলিশ মিডিয়ামে বেছি ভাল পঢ়িব। ৰিড অফলাইন কিয় হৈছে যদি মই ডাউনলোড কৰি থৈছো সেই কাৰণে অফলাইন দেখুৱাই আছে। তোমালোকে পটকৈ ডাউনলোড কৰিব পাৰিবা। এইটো NCERT ৰ কেমিষ্ট্ৰি সেকেন্ড ইয়াৰত দেখুৱাইছো। এইটো পাৰ্ট 2। এইটো পাৰ্ট 2 টোৱে ডাউনলোড কৰি দেখুৱাই দিলো। ইয়াতে তোমাৰ ডাউনলোড ইমান জলদি হৈ যায় টেনচনে নাই। গতিকে এনেকুৱাকে ডাউনলোড হৈ যাব বা যদি ডাউনলোড হৈ থাকিলে ৰিড অফলাইন হ'ব আৰু ডাউনলোড নহলে ৰিড অনলাইন হ'ব। এতিয়া এইবিলাক ডাউনলোড হৈ আছে যিকোনো এটা মই দেখুৱাই দিছো। এই এডভাৰটাইজ আহিছে। এডভাৰটাইজ আহিছে আৰু ডাউনলোড যেতিয়া নেট নহলে চাব পাৰিব। গতিকে এইটো এই চেপ্টাৰ নম্বৰ 14 জীৱ অণু বায়োমলিকুলছ 4 নম্বৰ ফাইনেলত আহে। ঠিক তেনেকৈ যদি অফলাইন থাকে নেট অফ কৰিও চাব পাৰিবা তোমালোকে। গতিকে তোমালোকক এটা কথা ক'লো যে তোমালোকে ডাউনলোডটো কৰি থলে তেতিয়া তোমাৰ নেট নহলে কোনো প্ৰবলেম নাথাকে বা নেট থাকে সবৰে। গতিকে ডাউনলোড পিছত কৰিব পাৰিবা যি কৰা ইচ্ছা নিজৰ ইচ্ছা। এলকহল কথাটো ক'লে ভাল লাগে বিহুৰ সময়ত মানে কিবা কিবি হৈ আছে অসমত। এই এড নাহিল হেতেন যদি মই অফলাইনত চাই থাকিলো হেতেন। অফলাইনত চালে এই এড নাহে। এইটো আকৌ দেখুৱাই দিছো এনেকুৱাকে। এই চেপ্টাৰটো আছে। এতিয়া মোক ক'ব পাৰে এই চেপ্টাৰটো গোটেইখিনি চালে তাৰ পিছত কি পাম এনেকুৱাকে অলপ লাহে লাহে আহিলে অলপ এনেকুৱাকে চাব পাৰিব। সব আছে কেমিষ্ট্ৰি বুলি কথা নাই। ইয়াত সবখিনি আছে। এইখিনি বুকছ গল তাৰ পিছত ইয়াত এনেকুৱাকৈ গলে আৰু মই 10 ৰো দেখুৱাই দিলো। 10 ৰ মই এই সায়েন্স দেখুৱাই দিলো। 10 ৰ সায়েন্সৰ এইখন কিতাপ দেখুৱাই দিলো। ডাউনলোড কৰা এইটো আছে। Musician is the best way to learn, practice and master the guitar. Just grab your acoustic or electric and play along. গতিকে এনেকুৱাকে এডভাৰটাইজ কেতিয়া আহে যেতিয়া অনলাইন থাকে। এইটো কাৰ্বন এণ্ড ইটস কম্পাউণ্ড কাৰ্বন আৰু ইয়াৰ যৌগ এইটো এনেকুৱাকে দেখুৱাই দিছো। গতিকে তোমালোকক এটা কথা ক'লো এই এপছটোৰে তোমালোকে কিতাপ অন্তত পঢ়ি থাকিব পাৰিবা। ডাউনলোড কৰি ল'বা এইবিলাক যিকোনো ডাউনলোড কৰি ল'লে হ'ল এনেকুৱাকে। এইটো কাটি ললো এডভাৰটাইজটো ডাউনলোড কৰি ল'লে হ'ল বেছি টাইম নালাগে। নেট ভাল থাকিলে আৰু হ'ল। এইটো ডাউনলোড হ'ল মানে সারা জীৱনলৈকে হ'ল এইটো এপছ যেতিয়ালৈকে মোবাইলত থাকে। গতিকে এনেকুৱাকে তোমালোকে এইটো ব্যৱহাৰ কৰিব পাৰিবা। ডাউনলোড কৰিলো লগে লগে পঢ়ি চালো। অফলাইন কৰি দিলে এনেকুৱা এডভাৰটাইজ নাহে আৰু আহিলেও ভাল লাগে। তাৰপিছত এইটো চেপ্টাৰ নম্বৰ 1 ক্লাছ 10 এই মেগনেছিয়াম ৰিবনডাল জ্বলাইছিল ইন দা প্ৰেজেন্স অফ অক্সিজেন
মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল 11ত যিবিলাকে এইবাৰ যাবা মেট্ৰিক দিছা শুভেচ্ছা জনাইছোঁ আৰু ক্লাছ 10ৰ বিলাকে এইখিনি অন্তত পঢ়ি থাকিব পাৰিবা ক্লাছ 10ৰ বিলাকে কিতাপ পাইছা 12ৰ বিলাকে কিতাপ পোৱা নাছিলা গতিকে 12ৰ কথাটো ক'লো এতিয়া তোমালোকক এটা কথা আৰু আছে সলিউশন যদি বিচাৰা এইখিনি গোটেই বুক চোৱা ক্লাছ 1 ক্লাছ 12 তাৰ উপৰিও ইয়াতে NCERT নোটস আছে NCERT সলিউশনস আছে সলিউশন মোক লাগে এতিয়া 12ৰ এডভাৰটাইজ কাটি ললো সলিউশন এই সলিউশনস কি ধুনীয়া চেপ্টাৰ পঢ়িবা সলিউশনস পঢ়িবা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই ভিডিঅ'টো এইটো এপছ তোমালোকক মই মোৰ এই ভিডিঅ'টোত ডেসক্ৰিপশ্যনত দি দিম কমেণ্টতো দি দিম প্লে ষ্টৰৰ পৰা এতিয়াই ডাউনলোড কৰি লোৱা আৰু পঢ়া আৰম্ভ কৰা কিবা বুজি নাপালে এই এপছটোৰ লগত এই এপছটোত নথকা বস্তু নাই পঢ়া শুনাৰ 11লৈকে 12লৈকে ক্লাছ 1ৰ পৰা গতিকে সকলোৱে পঢ়া ষ্টাৰ্ট দিব পাৰিবা এইবিলাক ইয়াৰ লগত জড়িত আৰু বাকি তোমালোকে আকৌ বেলেগ বেলেগ নিটৰ সলভ তেনেকুৱা বেলেগ বেলেগ এপছ বিলাকো ল'ব পাৰিবা গতিকে এইটো তোমালোকক এনেকুৱাকৈ লগৰ ল'ৰা কোনোবাক শ্বেয়াৰো কৰি দিব পাৰিবা গতিকে মই ডেসক্ৰিপশ্যনত দিছোঁ তোমালোকে ইনষ্টল কৰি লোৱা আৰু পঢ়া ষ্টাৰ্ট কৰি দিয়া গতিকে এতিয়া মোৰ এইটো ইয়াতে অন্ত পেলাইছোঁ থ্যাংক ইউ ফৰ ওয়াচিং